নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ তেজপুৰৰ ব্ৰহ্মপুত্ৰ পাৰত। পুৱাই ওলাই আহিলোঁ। তেজপুৰৰ যি নৈসৰ্গিক পৰিৱেশ, এই পৰিৱেশৰ অলপ আনন্দ ল'বৰ বাবে আমি আহোঁতে দেখা পাইছোঁ যে যিসকল স্বাস্থ্যৰ প্ৰতি সজাগ ব্যক্তি তেখেতলোকে খোজকাঢ়িছে, ব্যায়াম কৰিছে আৰু এই ঘাটত যিসকল ব্যক্তিয়ে নিজৰ বিজনেছৰ লগত জড়িত ব্যক্তিসকলে নিজৰ ব্যস্ততাসমূহৰ লগত আছে, আমি আপোনালোকক দেখুৱাই যাম আজি দিনটোৰ কাৰ্যসূচী কেনেধৰণে আমাৰ কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব আৰু লগতে আমি ৰাতিপুৱাৰ পৰা কিনো কৰিলোঁ এই গোটেইখিনি আপোনালোকক দেখুৱাই যাম। আমি দেখা পাইছোঁ পুৱাৰ পৰাই আজি আমাৰ কাৰ্যসূচী য'ত অনুষ্ঠিত হৈ আছে এই উচ্চতৰ মাধ্যমিক বিদ্যালয়খনিত নৱপ্ৰজন্মৰ বহুকেইগৰাকী ব্যক্তি আমি ইয়াত লগ পাইছোঁ, যিগৰাকীয়ে আগন্তুক সময়ত দেশৰ বাবে সেৱা আগবঢ়োৱাৰ বাবে আজি পৰীক্ষাত অৱতীৰ্ণ হ'ব। আমি তেখেতলোকক শুভেচ্ছা জনাইছোঁ। তেওঁলোকে ভালকৈ পৰীক্ষাত বহক আৰু দেশৰ বাবে কাম কৰি যাওক, আমি আশা ৰাখিছোঁ। এই শব্দটো কোৱা বৰ টান কথা। কিছুমানৰ এইখিনিতে হ'ল, কিছুমানৰ শেষ নহয়, সেই তালৈ গ'লে আৰু হ'ব। যেতিয়া মোৰ হ'ল বুলি আপুনি ভাবিব, বহুত কাম কৰিব পাৰে। আৰু মই সেই সীমালৈ গৈ মই বেছি বাহাদুৰি নকৰোঁ, কিন্তু মই সেই সীমালৈ গৈ আছোঁ যে মোৰ হ'ল। গতিকে আপোনালোকক সেই কথাটো ক'লোঁ যে এসময়ত আপোনালোকৰ হ'ল বুলি ক'ব পৰা এটা অৱস্থা আহিব। তেতিয়া আমাৰ সন্ধাই সমাজৰ বহুত কাম হ'ব আৰু এইখিনি কৰি পেলাই हमसे पूछो, आप लोगों से पूछो, मेरे ख्याल से सब ये कहेंगे और स्कूल खोलो, बच्चों को उसमें भर्ती के लिए इंकरेज करो। अगर आर्थिक स्थिति ठीक नहीं है तो परिवार को मदद करो कि आपको हम कुछ पैसा देंगे, आप बच्चों को स्कूल जरूर खोलेगा। जिस देशों में बात कर रहा हूँ, इंडिया कैपिटल वी आर गोइंग टू बिकम $5 trillion economy. We are the fourth best economy in the world. We are overtaking the UK as the highest GDP nation in the world. UK की बात करते हैं, ब्रिटेन में employment ratio is 95%. And वहाँ पे in the United States, if you don't send your child to school, it is a crime. आप क्यों नहीं भेजोगे? आपको स्पेशल परमिशन देते हैं, होम स्कूलिंग में एनरोल करना पड़ता है और स्टेट गवर्नमेंट उसको सुपरवाइज करेगा कि ठीक से आपका होम स्कूलिंग हो रहा है। The number of students going to सरकारी स्कूल is 95%. एक दो बात नहीं है, 95%. प्रीवियस प्रेसिडेंट बराक ओबामा, उसके बच्चे स्कूल पढ़ने जाते थे, वो दोनों बच्चे सरकारी स्कूल में ही जाना चाहते थे। पूरी जिंदगी उन्होंने सरकारी स्कूल में पढ़ा है। राष्ट्रपति के सिक्योरिटी ने मना किया कि हम सरकारी स्कूल में सिक्योरिटी गारंटी नहीं कर सकते, आप इनको प्राइवेट स्कूल में भर्ती करो। ओनली 5% ऑफ चिल्ड्रन स्टडी इन प्राइवेट स्कूल। अभी जो यूके में सरकार है, ऋषि सुनक की सरकार, कंजर्वेटिव पार्टी, उन्होंने एक प्रपोजल रखा, केवल प्रपोजल था
25% जो अभी पब्लिक स्कूल यानी सरकारी स्कूल में पढ़ते हैं, तो मतलब 5% प्राइवेट है, उसको हम बढ़ा के 10% करना चाहते हैं। देश में इतना हल्ला हंगामा हुआ कि इस प्रपोजल को वापस लेना पड़ा, बिकॉज एवरीवेयर द गवर्नमेंट इन्वेस्ट्स इन मनी बिकॉज इट इज पब्लिक मनी एंड সৌলিখে উত্তেজনা, সৌলিখে আতঙ্ক, মোৰ সমস্ত আবেদাত্যক ইটিকিং কৰি তুমিতো বিলাইছা বাতৰি, ইলেক্ট্ৰনিক মাধ্যমেৰে দেখুৱাইছা জন অৰণ্যত মোৰ প্ৰাণৰ আকুৰণি। মই পলাইছোঁ, দৌৰি দৌৰি ভাগৰি পৰিছোঁ, এটা বাঘে পৰিছে। আজিৰ সন্মিলনে মত প্ৰকাশ কৰে। ডেংগু, এনচেফেলাইটিছ, মেলেৰিয়া আদিৰ নিয়ন্ত্ৰণ তথা ৰোগৰ সংক্ৰমণ ৰোধ আৰু আক্ৰান্ত ৰোগীৰ আধুনিক তথা উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে ক্ষিপ্ৰ ব্যৱস্থাও গ্ৰহণ কৰা প্ৰয়োজন। ডেংগু, জাপানী এনচেফেলাইটিছ আদি ৰোগৰ বাবে খুজিছোঁ যে এই চাহ গৱেষণা কেন্দ্ৰটো যাতে বাচি থাকে আৰু ইয়াক আধুনিক বিভিন্ন প্ৰযুক্তিবিদ যন্ত্ৰপাতি আৰু মানুহে পৰিপূৰ্ণ কৰি শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ ভাৰত চৰকাৰে সুচল কৰি দিয়ে আৰু ইয়াক চৰকাৰীকৰণ কৰাৰ প্ৰয়োজন আহি পৰিছে। ইতিমধ্যে ডক্টৰ ৰঘুনন্দনে কৈয়ে গৈছে, শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত গোটেই বিশ্বতে যিমান টকা ব্যয় কৰা হৈছে সেই প্ৰস্তাৱো কোনো সংশোধনী এতিয়ালৈকে অহা নাই, গতিকে সেই প্ৰস্তাৱো আপোনালোকৰ গ্ৰহণৰ কাৰণে উত্থাপন কৰা হৈছে। আপোনালোকৰ আমাৰ এই কংগনৰ খবৰ প্ৰকাশ হৈ আছে আৰু তাৰ বাবে আমি ইয়ালৈ আমাৰ আহি নিজে বহি পেলাই ৰিপৰ্ট প্ৰস্তুত কৰিছে পংকজ বৰুৱা। তেওঁলোকে খুব ধুনীয়া মিডিয়াই গালি দিছে, পেপাৰতো লিখিছে আৰু তেওঁলোকে চেনেলটো এইটো পাব্লিছ কৰিছে। এইখিনিয়ে প্ৰভুকে আপোনালোকক সকলোৱে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যদি একান্ত ইচ্ছা স্বত্বেও আমাৰ কষ্ট স্বত্বেও যদি কাৰোবাৰ অসুবিধা আছে তাৰ বাবে মাৰ্জনা কৰিছে। ধন্যবাদ। আজি ইলোৰা বিজ্ঞান মঞ্চৰ শেষৰ কাৰ্যসূচী অনুষ্ঠিত হৈ আছে আৰু খন্তেক সময়ৰ পিছতে আমি ইয়াৰ পৰা বিদায় ল'ম। গতিকেলৈ আমি আয়োজক সমিতিৰ যিসকল বিষয়ববীয়া অতি হেঁপাহেৰে এই অনুষ্ঠানটি অনুষ্ঠিত কৰি সকলোকে আতিথ্য কৰিলে, তেখেতলোকক মই আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ। ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ দ্বিবাৰ্ষিক ৰাজ্যিক সন্মিলন এইবাৰ তেজপুৰত আমি অনুষ্ঠিত কৰিছোঁ। আমি অভ্যৰ্থনা সমিতিৰ হৈ সকলোকে ইয়ালৈ আদৰণি জনাইছোঁ আৰু সুকলমে গোটেই সভাখন পাৰ হৈ যোৱাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ ব্ৰাঞ্চটো তেনেই নতুন, আমাৰ সমলো তাকৰীয়া, তথাপিতো আমি যথেষ্ট কষ্ট কৰি হ'লেও আমি চেষ্টা কৰিছোঁ যাতে এইখন সাফল্যমণ্ডিত হয়। তাত যদি কিবা দোষ ত্ৰুটি ৰৈ গৈছে, আপোনালোকক সেই দোষ ত্ৰুটি নিজে মাৰ্জনা কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ। ধন্যবাদ। তেখেতলোক আৰু কেইগৰাকীমান বিষয়ববীয়া আছে, মই তেখেতলোককো দেখুৱাব বিচাৰিছোঁ। মই নিজেই কাৰ্যসূচীত উপস্থিত থকা হিচাপে ক'ব বিচাৰোঁ যে খুব সুন্দৰভাৱে তেজপুৰ শাখাই এই অনুষ্ঠানটি অনুষ্ঠিত কৰিলে আৰু সকলো ধৰণৰ ব্যৱস্থা তেওঁলোকে কৰিলে। আৰু ইলোৰা বিজ্ঞান মঞ্চৰ যি জয়যাত্ৰা, তেখেতলোকৰ নিচিনা অনুষ্ঠানবিলাকে আগুৱাই নিয়ক বুলি আশা ৰাখি মই এই ভিডিঅ'টি সমাপ্ত কৰিছোঁ।